বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আৰু আপোনাৰ ইউটিউব চেনেল ডিএছ ইনফৰমেশ্যনলৈ। আজি ভিডিঅ'টোলৈ যোৱাৰ আগতে প্ৰথমতে আমি ৰাভাদেৱক এবাৰ সোঁৱৰো। বন্ধুসকল, ৰাভাদেৱৰ জন্ম হৈছিল 31 জানুৱাৰী 1909 চনৰ ঢাকাৰ বৰ্তমান বাংলাদেশত। বন্ধুসকল, তেওঁৰ মৃত্যু হৈছিল 1969 চনৰ 20 জুনত বৰ্তমান আজিৰ দিনটোত। তেওঁক আজি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। বন্ধুসকল, কলাগুৰুৰূপে পৰিচিত আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱ নৃত্য, গীত আৰু চিত্ৰৰ লগতে তেওঁ জড়িত আছিল। অসমৰ কলা সংস্কৃতি বৰঘৰলৈ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ তেওঁৰ অৱদান আজি চিৰযুগমীয়া। বন্ধুসকল, যদিহে মোৰ চেনেলত আপোনালোকে নতুনকৈ ভিজিট কৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰাৰ লগতে নটিফিকেশ্যন বেলটো দবাই ল'ব যাতে আগতীয়াকৈ মোৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পায়। এতিয়া আপোনালোকলৈ আগবাঢ়িছে ৰাজীৱ শদিয়ে, যিটো গানৰ জৰিয়তে অসমীয়া জাতিটোক একতা কৰিবলৈ চেষ্টা কৰিছে। তেনেহ'লে আহক আমি গানটো এতিয়া উপভোগ কৰোঁ। এইখন অসমত অসমীয়া আছেনো ক'ত, আছেনো ক'ত, উজনি নামনি গোটেইখন ঘূৰিলোঁ, এজনো নপৰিল চকুত, এজনো নপৰিল চকুত। অসমীয়া বুলি কওঁতা নোলালে হাত থৈ নিজৰ বুকুত, কাৰোবাৰ চিনাকি মই আহোম, কাৰোবাৰ চিনাকি মই বামুণ, কোচ কলিতা মিচিং দেউৰী ৰাভা তিৱা চুতীয়া সোণোৱাল কছাৰী মৰাণ মটকো পৰিছে চকুত। অসমীয়া বুলি কওঁতা নোলালে হাত থৈ নিজৰ বুকুত, কাৰ্বি বড়ো গৈছে আঁতৰি, চাহ জনজাতিও বেলেগেই চিনাকি, প্ৰাচীন ভূমি পুত্ৰই বোলে মই জনজাতি, কিহৰ ক্ষোভত আজি জ্বলিছে অসমখনি, আঘাত সানিছে আজি আইৰ বুকুত। অসমীয়া বুলি কওঁতা নোলালে হাত থৈ নিজৰ বুকুত। গতিকে এতিয়াও সময় আছে, আমি অসমীয়া জাতিটো এক খবৰ হ'ল, নহ'লে অনাগত দিনত আমি ইয়াৰ পৰিণাম কিন্তু বৰ বেয়াকৈ ভুগিব লাগিব। ধন্যবাদ। জয়সকল, এতিয়া আহিছোঁ মই শেষলৈ। এই গানটোৰ জৰিয়তে ৰাজীৱ শদিয়াই এটা কথা ক'ব বিচাৰিছে যে আমি অসমীয়াৰ মাজত ভেদাভেদসমূহ নাইকিয়া কৰি, উচ্চ নিচ নাইকিয়া কৰি আমি অসমীয়া জাতিটো এক খবৰ হ'ল, নহয় জানো? তেনেহ'লে ভিডিঅ'টো যদি চাই ভালদৰে বুজিলে, যদি কিবা জানিলে, তেনেহ'লে ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰিব যাতে আনেও গম পায়। আজিলৈ ইমানতে, ধন্যবাদ।